যেনেকা মতা মানুহবিলাক লৈছে মহিলাবিলাকতো ঘৰত থাকিব মহিলাবিলাকৰ দায়িত্বটো কোনে ল'ব হেমন্ত ল'ব পাৰিব কিয় কানে দিব হেমন্ত চৰকাৰ কোনে বনাইছে আমিহে বনাইছো পাব্লিকে বনাইছে ল'ৰা ছোৱালী বেলা যে এতিয়া বিয়া হৈছে ল'ৰা ছোৱালী জন্ম হৈছে এতিয়া লৈ আছে ঘৰৰ ফেমিলি বিলাক কি কৰিব এতিয়া দি ফেমিলি যে আৰু বেলেগৰ লগত গুচি যায় আকৌ কিবা হৈ যায় এইটো ৰিস্ক হ'ব নাকি আমাৰ পিছত হেমন্ত পাৰিব ৰিস্ক ল'ব কাৰণে হেমন্ত তাৰ মাইকীকে কন্ট্ৰল কৰিব নোৱাৰে হেমন্ত তাৰ মাইকীকে কন্ট্ৰল কৰিব নোৱাৰে বুলি আজি ৰাইজৰ মতা লৈছে তাৰ মাইকীৰ কাৰণে এক মাহ 1000 টকা হেমন্ত আজি তাৰ ৰাইজৰ মতা লৈছে শান্তি কৰিব নোৱাৰে হেমন্ত মাইকী শান্তি কৰিব নোৱাৰে সেইটো কাৰণে আজিকালি হেমন্ত ৰাইজৰ মতাখন উঠাই লৈছে সেইটো কাৰণে লৈছে যেনেকা ৰাজনীতি ওলাইছে এনেকা ধৰণৰ ভাৰত হৈ নাথাকে কেতিয়াও কিয়কাৰণে নাথাকে যেনেকা মতা মানুহবিলাক লৈছে মহিলাবিলাকতো ঘৰত থাকিব মহিলাবিলাকৰ দায়িত্বটো কোনে ল'ব হেমন্ত ল'ব পাৰিব যিমানখিনি আমি অৰণী আঁচনি বিচাৰি আছো যিমান ধৰণত আমি বিধৱা বনাই আছো যিমান ধৰণত আমি ৰেচন কাৰ্ড বনাইছো এইবিলাকৰ যদি চাউলবিলাক নাপায় তেনেহ'লে পোৱালীবিলাকৰ বেমাৰ আছে পোৱালীবিলাকৰ বহুত কিবা আছে মাইকী মানুহজনীৰ কাপোৰ চাপোৰ লাগিব হেমন্ত কেনেকা ধৰণৰ মুক্তবিলাক ৰাখি আছে যাক আমি ল'ম তাক আমি লগে অৰুণা আঁচনিটো ঘুমাই দিম এনেকা ধৰণৰ হেমন্তৰ মাইকীৰ কিমানকে লাগে পইচা হেমন্তৰ মাইকীৰ লাগে মাহত 3 লাখ টকা খৰচা তেনেহ'লে আমাৰ